কৰাৰ সংগ্ৰামক যেনেকৈ আগৰ চৰকাৰে মুচিমূৰ কৰিবৰ কাৰণে যি ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল, কিন্তু এই সংগ্ৰাম লাষ্টত গৈ গৈ জংগী ৰূপত মানে ৰূপান্তৰ হৈছে। এই গতিকে আজিও যে আমাৰ এই গণতান্ত্ৰিক প্ৰচেছক, গণতান্ত্ৰিক আন্দোলনক যদি চৰকাৰে বাধা প্ৰদান কৰিব বিচাৰে, যে বাধা প্ৰদান কৰি যে আমাৰ আন্দোলন মুচিমূৰ কৰিব বিচাৰিছে, এইটো মানে ছাকচেছফুল নহ'ব। আৰু ইয়াৰ দ্বাৰা বেছিকৈহে আমাৰ সংগ্ৰামী স্পিৰিটটো জংগীৰ পৰা জংগী হৈ যাব। এই গতিকে আগন্তুক দিনত আমাৰ সংগ্ৰামটো জংগীৰ পৰা জংগী হৈ যাব। আৰু ছেপাৰেট ষ্টেট যেনে হ'লেও আমি আদায় কৰি ল'ম। আমাক বড়োলেণ্ড লাগিবই, আৰু বড়োলেণ্ডৰ অবিহনে আমাৰ একো প্ৰত্যান্তৰ নাই। যে আজি অসমত আমাৰ বড়োসকলৰ যিটো অৱস্থা, বড়োসকলক যেনেকৈ ব্যৱহাৰ কৰা হৈছে, সেই গতিকে আমি আমাৰ অধিকাৰটো আমি যেনেকৈ সাব্যস্ত কৰিব লাগিব। আমাক বড়োলেণ্ড ৰাজ্য লাগিবই। যে আমাক 2003 যিটো BTC গঠন কৰাইছিলে, এই BTC গঠন কৰাৰ পিছত আমাৰ BTC এৰিয়াত বড়োৰ লগতে যিমানবোৰ ট্ৰাইবেল জনগোষ্ঠী আছে আৰু ইয়াত যিবিলাক বসবাস কৰি আছে মানে বিভিন্ন জাতিগোষ্ঠী, এওঁলোকৰ মাজত ভাল এটা বুজাবুজি হৈছিলে। ইয়াত অঞ্চলত উন্নতি হৈছিলে, এই অঞ্চলত মানে এটা ভাল এটা পৰিৱেশ আছিলে। কিন্তু এইবোৰ গোটেইটো BTR চুক্তি কৰাৰ পিছত নষ্ট কৰি দিলে। আমাৰ BTC যিটো হৈছিল, উন্নতি হৈছিল, এই উন্নতিক হিংসা কৰিয়ে চৰকাৰে BTR গঠন কৰি আমাৰ BTR যোগেদি আমাৰ যিটো BTC আমি পাইছিলোঁ, BTC 6 শিডিউল ক্ষমতা, এই 6 শিডিউল ক্ষমতাকো আজি উভতি লৈ গ'ল অসম চৰকাৰে। সেই গতিকে আমাৰ উপায় নাই, আমি ছেপাৰেট ষ্টেট আমাক লাগিবই, বড়োলেণ্ড লাগিবই। সেই গতিকে আজি ৰাইজে বুজিছে যে আমাক বড়োলেণ্ডৰ কাৰণে সকলোৱে ওলাই ফুৰিছে যে বড়োলেণ্ড লাগিব। আমি এই কাৰ্যসূচী যে অকল ইয়াতে হৈছে বুলি নহয়, আমি যোৱা 8 আগষ্টতো দিল্লীত যন্ত্ৰ মন্ত্ৰত এই মানে বড়োলেণ্ড ৰাজ্য গঠনৰ কাৰণে এটা কাৰ্যসূচী মানে প্ৰদান কৰিছিলোঁ, কাৰ্যসূচী লৈছিলোঁ। আৰু তাতো আমি ভালকৈ এটা দিল্লীত ধৰ্ণা দি আহিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচী আজিৰ পিছতো আৰু হ'ব, লাগাতাৰ হৈ থাকিব। সেই গতিকে মই সকলো ৰাইজক আহ্বান জনাওঁ যে আজি মানে পুলিচে আমাক ইয়াত বাধা প্ৰদান কৰিছে বুলি যে আমাৰ আন্দোলন ইয়াতে শেষ হ'ব, এইটো কথা নহয়। আমাৰ আন্দোলন আৰু বেছিকৈ হৈ যাব, আৰু সকলো ৰাইজে এই আন্দোলনত মানে যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইয়াত আহি যে আমাৰ যিটো সংগ্ৰামৰ যিটো আমাৰ আজি কাৰ্যসূচীৰে আছিলে, এই কাৰ্যসূচীৰ সম্পৰ্কে আপোনালোকে যে পেপাৰত, মিডিয়াত আপোনালোকে প্ৰভাৱ কৰিব, সেইকাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে আমি সঁচাকৈ আজি ওদালগুৰিত মানে ছেপাৰেট বড়োলেণ্ড ষ্টেটৰ কাৰণে আহিছিলোঁ, ইয়াত সংগ্ৰাম কৰিবলৈ আহিছিলোঁ। কিন্তু আসাম চৰকাৰে আমাৰ এই যিটো কাৰ্যসূচী, এই কাৰ্যসূচী বাধা প্ৰদান কৰিছে। আমাক পাৰ্মিশ্যন দিয়া নহ'ল। আমাৰ বনচুৰ নেতৃবৰ্গই আমাক জনোৱা মতে আমাক পাৰ্মিশ্যন দিছিলে। পাৰ্মিশ্যন দিয়াৰ পিছতো এই পাৰ্মিশ্যনখিনি আকৌ উঠাই লোৱা হৈছে। আমি আচৰিত প্ৰকাশ কৰিছোঁ যে আমাৰ পাৰ্মিশ্যন কিয় উঠাই ল'লে। আমি ডেম'ক্ৰেটিক কাণ্ট্ৰিত, ডেম'ক্ৰেটিক দেশত, গণতন্ত্ৰৰ দেশত আমি নাগৰিক। এই গণতন্ত্ৰৰ দেশৰ নাগৰিক হিচাপে আমি আমাৰ অধিকাৰসমূহ আমি ক'বৰ কাৰণে, আমাৰ অধিকাৰসমূহক আমি সাব্যস্ত কৰিবৰ কাৰণে আমাৰ অধিকাৰ আছে। এই অধিকাৰটো আমাক আজি চৰকাৰে মানে খৰ্ব কৰি দিলে। এইটো খুব অন্যায় কৰাইছে। আৰু ইয়াৰ লগতে আমি চৰকাৰক সকিলো দিছোঁ যে আমাৰ এই যে আজিৰ